नमस्कार बंधुসকল स्वागतम जनाइছো আজি অন্য এটা ভিডিঅ'লৈ মানে আজি আমাৰ জেঠাইহঁতৰ ঘৰত বুম হেভি পাৰ্টি এটা হ'ব মানে আমাৰ জেঠাই ল'ৰা দিব সেই পাৰ্টিটো কি পাৰ্টি দিব আপোনালোকে ভিডিঅ'টো ভালকৈ চাই থাকক বেছি দেৰি কৰি নাথাকি ভিডিঅ'টো আগুৱাই নো বলক চাই থাকক ভিডিঅ'টো মানে আমাক যিজনে পাৰ্টি দিম বুলি কৈছিলে সেইজনে কিন্তু আমাক এতিয়া মাংস আনিবলৈ দায়িত্ব দিছে তেওঁ ডিউটিলৈ গৈছে টাউনলৈ নগাঁও টাউনলৈ ডিউটিলৈ অহালৈকে মাংস অনা দেৰি হৈ যাব ন সেইটো কাৰণে আমাকে দায়িত্ব দি দিলে মাংস অনাতে সেই আছাক মাংস বুম বুম পাৰ্টি এতিয়া আমি খানাৰ কাৰণে বজাৰ কৰিবলৈ আহিছোঁ গছতল যাওঁ সি মানে এতিয়া ঘৰ পালেহি এতিয়া আমাক বজাৰ কৰা দায়িত্ব আমাক দিছে বলক বজাৰ কৰিবলৈ যাওঁ এই বেছি বজাৰ নহয় আলু পিঁয়াজৰ বজাৰ মাংসটো আনিলোঁ অলৰেডি গম পালি আগত দেখুৱাই দিছিলোঁ আলু পিঁয়াজৰ বজাৰ কৰি হৈ গ'ল আৰু লগতে এয়া আমাৰ লগত আহিছে পৰাশ আৰু আগৰ কেইদিনমান আগত ভিডিঅ' দিছিলোঁ তাকে সেইটো ভিডিঅ'তে আপোনালোকে দেখা পাইছিলে বলক এতিয়া ঘৰলৈ যাওঁ বুম বুম পাৰ্টি কৰোঁ বলক এইখিনিতে এটা কথা কোৱা হয় না ভ্লগটো বনোৱা প্ৰথম মুহূৰ্ততে মই পাৰ্টিটো কিহৰ কাৰণে আয়োজন কৰা হৈছে সেইটো কথা কোৱা হোৱাই নাছিলে কিন্তু এতিয়া কৈ দিওঁ মানে যিজনে মানে পাৰ্টি দিম বুলি কৈছিলে তাৰ মানে বেবী এটা হৈছিলে সেইটো হৈ মানে পাৰ্টি দিম বুলি কৈছে আৰু লগতে মই অথনিৰ পৰা সি বুলিয়ে মেনশ্যন কৰিছোঁ তাক দেখুৱাই আছোঁ সেইজন কোন হয় মই ভিডিঅ'টো আৰম্ভণিৰ পৰা মই তাক সি বুলিয়ে কৈছোঁ সি পাৰ্টি আয়োজন কৰিছে বুলি এতিয়া মই দেখুৱাই দিছোঁ সেইজন পবিত্ৰ কুমাৰ দাস তাৰ বেবী হোৱা পাৰ্টিটো আয়োজন কৰিছে আৰু লগতে আজি 4-5 দিনৰ আগত তাৰ বেবীটো মাহেকীয়া বুলিছে সেইজন পবিত্ৰ কুমাৰ দাস সেইজন এয়া সকলো আলু পিঁয়াজ কটাত ব্যস্ত আছে আৰু লগতে ৰান্ধনীয়ে ভাত বনোৱাত ব্যস্ত এইজন আমাৰ পৰাশ গগৈ এয়া সকলো আলু পিঁয়াজ কটাতে ব্যস্ত বিভিন্ন কামত ব্যস্ত হৈ আছে আৰু এইজনী আমাৰ জেঠাই এয়া সকলোৱে খানাৰ কাৰণে আলু পিঁয়াজ কাটি আছে আৰু ইয়াৰ লগতে জিন্তু দাস আৰু লগতে এয়া মিণ্টু দাস আৰু অভিজিত দাস আৰু লগতে এয়া পৰাশ গগৈ আৰু লগতে ৰিণ্টু কুমাৰ দাস আৰু লগতে এয়া পিংকু দাস চবেই পাৰ্টিৰ কাৰণে আয়োজন কৰিছে আৰু কিন্তু পিংকু দা খানাটো কিন্তু মজা লাগে খাই কিন্তু চাই থাকক এই পিঁয়াজ কটাৰ লগতে চাহ একাপ খাই লওঁ কিন্তু এটা কথাই বেয়া হ'ল বেবীটো কিন্তু ইয়াত নাই তাৰ মোমায়েকৰ ঘৰত আছে সেইটোহে বহুত দুখৰ কথা এয়া ৰান্ধনীয়ে কি ধুনীয়া মাংস বনাইছে দেখিয়ে ধুনীয়া লাগিছে ইয়াম্মি এই আমাৰ ডেকালা ভাইকে খুব নাম চাম গাই বহুত ফূৰ্তি তামাচা কৰিছে এয়া সকলোৱে ভাত খাবলৈ আৰম্ভ কৰিছে আৰু লগতে এইজন পৰাশ গগৈ ভাত খাবলৈ কি একশ্যন কৰি আছে চাওকচোন ভাত খাই কৰি উঠিলোঁ আৰু লগতে বহুত ভাগৰো লাগিছে আৰু লগতে গৰমো লাগিছে সেইটো কাৰণে চোলা তোলা খোলকাই এতিয়া ফেনৰ তলতে আছোঁ আৰু লগতে যিজনে ভাত বনাইছিল আৰু লগতে পবিত্ৰ কুমাৰ দাসে এতিয়ালৈকে ভাত খোৱা নাই তেওঁলোকে ভাত খাবলৈ ধৰিছেহে চাই থাকক ভিডিঅ'টো এতিয়াহে মেইন দুজন মানুহে ভাত খাবলৈ আৰম্ভ কৰিছে আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ যদি ভিডিঅ'টো চাই নিশ্চয় ভাল পায় তেন্তে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি ঘণ্টা বজানটো ক্লিক কৰি দিব